এভৰিৱান আজিৰ ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব আমাৰ ৰং চেনেলত সম্প্ৰসাৰিত হৈ থকা এখন ধাৰাবাহিক মোৰ মিনতিৰ তৰা হয় যদি তাত অভিনয় কৰা প্ৰীতিৰ বিষয়ে। তো প্ৰীতিৰ আমি ৰিয়েল নেম জানিম আৰু ঘৰ ক'ত, তেওঁৰ ৰিলেশ্যনশ্বিপত বৰ্তমান আছেনে নাই, এই সকলোবোৰ জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এটা কথা কৈ দিওঁ ইয়াতে, আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। প্ৰীতিৰ ৰিয়েল নেম হৈছে প্ৰিয়ংকা বৰা। তেখেতৰ ঘৰ হৈছে গৌৰীপুৰ আৰু তেখেত বৰ্তমান গুৱাহাটীতেই থাকে। তেখেতৰ ডেট অফ বাৰ্থ হৈছে 8 ফেব্ৰুৱাৰী 1994। বৰ্তমান আজিৰ তাৰিখলৈকে তেওঁৰ বয়স হৈছে 27। তেখেতৰ প্ৰফেশ্যন হৈছে মডেলিং এণ্ড এক্ট্ৰেছ আৰু তেখেতে মোৰ মিনতি তৰা হয় যদি ধাৰাবাহিকখন কৰাৰ আগতেও আৰু এখন চিৰিয়েলত তেওঁ অভিনয় কৰিছিল। সেইখনৰ নাম হৈছে দৰিয়লি আৰু লগতে তেওঁ বহুতো শ্বৰ্ট ফিল্ম কৰিছে আৰু লগতে তেওঁ 2015ত MTV এক্সপ'জবিলাতো পাৰ্টিচিপেট কৰিছিলে। তেখেতৰ হাইট হৈছে 5.6, ৱেইট হৈছে 48 আৰু তেখেতৰ হবিজ হৈছে ছিংগিং, ট্ৰেভেলিং, ছুইমিং, ৱাচিং মুভিজ, ৰিডিং নভেলছ। এয়াই হৈছে প্ৰিয়ংকা বৰাৰ বায়'গ্ৰাফী আৰু আপোনালোকৰ প্ৰিয়ংকা বৰাৰ অভিনয় চাই কেনেকুৱা লাগে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। আৰু ঠিক আছে, ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।